দিছো থেংক গড মই আকৌ ভাবিছিলো আপুনি মোক কিবা ফালন দিবলৈহে আনিছে নেকি আপুনি জানো তেনেকুৱা কাম কিবা কৰিছে না আচ্ছা মোক ঘৰটো ঠিক কৰি দি আপুনি যে একেবাৰে নাইকিয়া হৈ গ'ল এবাৰতো খবৰ এটা ল'ব যাব পাৰে মই একেবাৰে টাইম মিলাব পৰা নাই মোৰ নিজৰ বেয়া লাগি আছে যাম দিয়ক এনে কেনেকুৱা পাইছে ঘৰটোত থাকি সুন্দৰ অপূৰ্ব শান্তিয়েই শান্তি যেন স্বৰ্গপুৰী মই জানো নহয় ছাৰ মই আপোনাক বেয়া ঘৰ এটা চাই দিম নেকি সেইকাৰণে ভালৰ ভাল ঘৰটো চাই দিছো ইটো স্মিথা কি হ'ল এনে উলিয়াইছেনে কি কণী পইচাটো অ মাই